হে গাইজ স্বাগতম টু কৌশিক ভ্লগছ আৰু টাইমটো চাব পাৰে 5:20 আৰু আজি ইমান সোনকাল উঠাৰ কাৰণটো হৈছে গৈ আছোঁ মই গুৱাহাটী আৰু বাকী মামাহঁতৰ বাৰ বিয়া চ' ফাৰ্ষ্ট টাইম আজি আখৈ তুলিম তো আজি দিনটো লগন দিয়ক বাকী কি আৰু দিনটো কি হয় চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে তো বলক আমি ধুই ৰেডি হৈ ল'লোঁ আৰু ৰাস্তাত গাড়ী ৰখি আছে কিন্তু যিহেতু গেটখন মই ৰাইটে থৈছোঁ তো এনেকৈ যাই আছিলোঁ তো আহি পালোঁ প্ৰণীতা ৰেষ্টুৰেণ্ট ইয়াতে হালকা যা কিবা এটা খাই ল'ব লাগিব যিহেতু দিনটো লঘন থাকিম তো কিবা খাই লওঁ ৰ'ব আৰু সেনেকৈ বৰিং হৈ একে জেগাত বহি বহি যাই আছোঁ তাক আৰু যে কেইদিনমান আগত ইয়াৰে প্লেট এখন খহি পৰি কৰ্মচাৰী এজনৰ কৰুণ মৃত্যু হৈছিলে কি ক'ব আৰু সৰুৰ পৰা গুৱাহাটীলৈ আহিলে মই এই পাহাৰকেইখনে চাই থাকোঁ মানে পাহাৰকেইখন পালে আৰু গুৱাহাটী পোৱা যেন মোৰ এটা ফিল হৈ যায় তো চাই থাককচোন তো এনেকৈ আহি আছিলোঁ ৰ'ব টল গেটখন পালোঁ নহয় ট্ৰেফিক জাম হৈ গৈছেহে আৰু বাৰু যাই পাম আৰু আৰু সেনেকৈ পাহাৰৰ একা বেকা ৰাস্তাৰে মই আহি পালোঁ তো আগৰ পৰা চলি অহা মতে কইনাৰ নখকেইটা কটাৰী বা চুৰিৰে চুই পিনে নখ কটা এটা প্ৰথা আছে চ' সেইটো মোকে কৰিব দিলে ত' ভাল লাগিলে তো মই প্ৰথা চথা কৰি আহি পিনে ভৱন আহি পালোঁ কিন্তু মানুহে বেছিকৈ বৰ্তমান অহা নাই আৰু তাত কইনা বহাৰ প্লেচ বনাই দিছে ধুনীয়াকৈ আৰু ইয়াত চাব পাৰে কেটাৰিং পাৰ্টি পূৰা চলি আছে মানুহ আহিব না তো খানা মানে ইহঁতে পূৰা খাই আছে কাৰণ মইতো খাব নোৱাৰোঁ আখৈ তুলিম চ' পূৰা ঠিকছে খাই আছে আৰু তো বিয়া ভৱনক বাই বাই দি মানে যোৱা নাই ৰ'ব মানে বৰ্তমান কি কৰি থাকিম তাত চ' ফেঞ্চিত আহিছোঁ মানে যাব ওলাইছোঁ ই ৰিক্সাত উঠিছোঁ চ' ফেঞ্চিলৈ যাই আছোঁ অলপমান শ্বপিং কৰিম তো তাত লগ পাম বলক আৰু সেইখন যিখন দেখিছে নতুনকৈ বনাই আছে ব্ৰিজ উত্তৰ গুৱাহাটীৰ লগত ভৰলুৰ পৰা উত্তৰ গুৱাহাটীলৈ এইখন ব্ৰিজ বনাই আছে তো ভাল কামে কৰি আছে আমি ঘূৰি আছোঁ ফেঞ্চি বজাৰৰ মাজে মাজে আৰু বাকী দোকান চাব পাৰে একদম আৰু মই আজি ছেকেণ্ড টাইম আহিছোঁ ফেঞ্চি বজাৰত ইয়াৰ আগতে অহাতে মানে মই ভিডিঅ' কৰা নহ'ল চ' যাইছোঁ আমি দুটা তো বাকী যি কি নহওক ঈদৰ কাৰণে ওপৰত ইমান ধুনীয়াকৈ সজাইছে আৰু বতাহত পূৰা উৰাই আছে চাব পাৰে আৰু ইফালে চব দোকান যলৈকে চকু যায় চব দোকান ফেঞ্চি বজাৰত আহিছিলোঁ চ' খুৰাৰ দোকানৰ পৰা ল'লো এটা জিন্স আৰু বাকী ই লৈছে এটা চাৰ্ট শ্বপিং কৰি ল'লোঁ ই চাৰ্ট এটা লৈছে আৰু মই ল'লোঁ এটা লং পেণ্ট বাকী আৰু বজাৰ ঘূৰি আছোঁ দেখাই যাম চাই থাকক নেমু চৰবত লৈ মাৰি দিওঁ আৰু এনেকৈ ই বাছত উঠি আমি পুনৰ ঘূৰি আহিলোঁ ৰ'ব
তো গাইজ একদম চাব পাৰে 11টা বাজিবৰ হৈছে কিন্তু পুৱা উঠিবৰ পৰা মানে আজি আখৈ তুলিম বুলি আহিছোঁ চ' একো খোৱা হোৱা নাই আৰু আগপিনে এইটো চাব পাৰে ইমান ধুনীয়া ৰাম মন্দিৰ আৰু তাৰ সন্মুখতে প্ৰায় মই এইপিনে আহি দেখা পালোঁ তাত বিয়া চলি আছে মই অলপ ওলাই আহিলোঁ চ' ইয়াতে চাগে মই চাই লওঁ হয় এইটো শিৱ মন্দিৰ ইমান ধুনীয়াকৈ মানে মন্দিৰ এটা সেৱা কৰি ল'লোঁ বাৰু এতিয়ালৈ আছোঁ দিয়ক মানে মইতো একো জলপান একো নাখাওঁ চ' এনেকৈ আছোঁ আৰু কেইঘণ্টামানৰ পিছত আৰু পূৰা দবাই দিব লাগিব তো ভিডিঅ' শেষ ইয়াত নকৰোঁ চ' চাই থাকক দৰা আহিব একদম ধামাকা ভিডিঅ' হ'ব আৰু গাইজ এটা কথা কৈ থওঁ আজি মানে ভিডিঅ'বিলাক ইমান ভালকৈ বনোৱা হোৱা নাই আৰু মই চাব পাৰে ষ্ট্ৰীট লাইটটোৰ তলত ভিডিঅ' বনাই আছোঁ আৰু তাতে যিবোৰ গান বাজি আছে চাগে কপিৰাইট আহিব আৰু এতিয়াও চাগে অলপ আহি আছে উপায় নাই চ' কি ক'ম আৰু ৰাইজ আজি ভিডিঅ'ৰ ক্লিপবিলাক ভাল নাপাব কাৰণ এনাৰ্জিয়ে নাই খোৱাৰ পৰা একো খোৱা নাই চ' যিবোৰ পাৰোঁ যিখিনি দেখাব পাৰোঁ দেখাই গৈছোঁ চ' ভিডিঅ'টো কেনেকুৱা হৈছে এটা কমেণ্ট কৰি জনাব ইমান কষ্ট কৰি আছোঁ তো বলকচোন বিয়া ভৱনলৈ যাওঁ চৰাই চাব পাৰে 3:30 বাজিল আৰু শুক্ৰবাৰে আহিছিলোঁ 5টাত উঠিছিলোঁ ঘৰৰ পৰা আহিম বুলি চ' 24 ঘণ্টা হ'বৰে হ'ল আৰু দৰা কইনাক বাই বাই দি আমি বিয়া ভৱনকো বাই বাই দিলোঁ আৰু বাই বাই দিয়ে একদম গাড়ীত উঠিলোঁ আৰু বিৰাট টোপনি লাগিছে আৰু বাকী ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰিবহে কমেণ্ট নকৰে আপোনালোকে আৰু লাইকটো কৰি দিব চেনেলটো তেতিয়া হেগ্ৰ' হ'ব নিজৰ বুলি কৰি দিব লাইকটো তো লগ পাম অন্য এটা ভিডিঅ'তে তেতিয়ালৈকে বাই বাই